হেল্ল' গাইছ, আপোনালোক কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালেই আছে। তো আমি আজি আহিছোঁ আমাৰ ভোজখোৱা ভোমোৰাগুৰি দিলীপনাথৰ কেঁচা মিলৰ ভিতৰত অলপ পাৰ্কৰ নিচিনা সজাইছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেলটোত আপোনালোক নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰিম। তো গাইজ বলক আমি ভিতৰলৈ কেঁচা মিলৰ ভিতৰলৈ সোমাই যাওঁ। এয়া চাব পাৰে বহুত ধুনীয়া ধুনীয়া মানে ফুলদানি বুলি কয় এইবিলাক সজাই থৈ দিছে আৰু কাম বহুত চলি আছে। আৰু এইটোতো আমাৰ ফ্ৰী ফায়াৰৰ কি কয় এইটো ক্লকটাৰ এটা ঘৰ আছিলে, ছেম এইটো ঘৰৰ নিচিনা আৰু প্লেচটো বহুত ভাল লাগিছে। আমি তাত গৈ বহুত আনন্দ পাইছোঁ। আপোনালোকেও আহিব। দীক্ষা হোটেল চাইনবোৰ্ড লগোৱা আছে হাই ৰোডৰ কিনাৰত, আপোনালোকে আহিলে চাব পাৰিব। আৰু এইবিলাক মূৰ্তি চূৰ্তি দি মানে সজাই থৈছে আৰু এটা বনাই আছে, সেইটো আপোনালোকে চাব পাৰে। এইখিনিয়ে আৰু দৃশ্যখিনি চাই থাকক, আমি ভিডিঅ'টো দেখাই আছোঁ। গাইজ এইটো চাওক কিমান ধুনীয়া দেখা গৈ আছে, মানে প্লেচটো মানে বহুত ধুনীয়া লাগি আছে। আৰু এইটো বনাই আছে এইটো হৈছে এসময়ত এইটো ভৱন বুলি কয়, বিয়া হয় যে সেইটো মানে ভৱন হ'ব। তো ভিডিঅ'টো এইখিনিতে শেষ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যনটো অন কৰি দিব। তো থেংক ইউ।